हेलो माय डियर स्टूडेंट्स क्लास यूट्यूब चैनल तुम्हारा स्वागतम। आज मैं सप्तममान श्रेणी समाज विज्ञान विषयटोर पाठ नम्बर 14 मध्ययुगर भारतवर्षर इतिहास अध्ययन समलসমূह नाমৰ पाठৰ प्रश्न उत्तरসমূह विशेषকৈ आलोचना কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে তেনেহলে লাইক এটা অৱশ্যই কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকে বুজি পাবা অতি সোনকালে মানে নটিফিকেশন তোমালোকৰ ওচৰত যাব আৰু তোমালোকে বুজি পাবা যে কোনটো বিষয়ৰ প্ৰশ্ন উত্তৰ মই আপডেট দিছোঁ। সো আমি এতিয়া ভিডিঅ'লৈ যাওঁ। তোমালোকৰ এই পাঠটোৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো দিয়া আছে উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে যে সমল বুলিলে কি বুজা। তাৰে উত্তৰটো হ'ল য'ৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকে সমল বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হ'ল লিখিত সমল মানে কি। ইয়াৰ উত্তৰটো হ'ল অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ লিপিবদ্ধ ৰাজকীয় তথ্য আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলা হয়। গ নম্বৰ প্ৰশ্ন হ'ল তুৰ্কী আফগানসকল ক'ৰ পৰা ভাৰতলৈ আহিছিল। এইটো উত্তৰটো হ'ল মধ্য এছিয়াৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল। ঘ নম্বৰ প্ৰশ্নটো হ'ল UNESCৰ সম্পূৰ্ণ মানে অসমীয়া পৰিভাষা লিখা। এইটো হ'ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। ঙ নম্বৰ প্ৰশ্নটো আছে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে। উত্তৰটো চোৱা ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে এনে সমলসমূহৰ ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে। নম্বৰলৈ 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰত আছে আবুল ফজলে ঢেৰ ৰচনা কৰিছিল। এইটো উত্তৰ হ'ব আইনী আকবৰী মানে আবুল ফজলে আইনী আকবৰী ৰচনা কৰিছিল। খ নম্বৰত আছে ইবন বটুতা ঢেৰ দেশৰ পৰিব্ৰাজক আছিল। এইটো হ'ব উত্তৰ মৰক্কৰ মানে খালী ঠাই যিটো আছে তাতে মৰক্কো হ'ব। ইবন বটুতা মৰক্কো দেশৰ পৰিব্ৰাজক আছিল। গ নম্বৰত আছে প্ৰাচীন বিজয়নগৰ স্মৃতি চিহ্ন বৰ্তমান চহৰত ঢেৰ চহৰত আছে। এইটো হ'ল হাম্পি। ঘ নম্বৰত আছে ৰংঘৰ ঢেৰ জিলাত আছে। এইটো হ'ব শিৱসাগৰ জিলাত আছে। ঙ নম্বৰত আছে ৰূপী নামৰ মুদ্ৰা চুলতান ঢেৰ প্ৰচলন কৰিছিল। এইটো হ'ব ৰজা শ্বেৰশ্বাহ। এবাৰ আছে 3 নম্বৰত শুদ্ধ অশুদ্ধ বিচাৰ কৰা। তাৰে ক নম্বৰত জয়পুৰ দুৰ্গসমূহ ৰাজপুত ৰজাসকলৰ সহ্য প্ৰকাশ নকৰে। এইটো হ'ব অশুদ্ধ। গুলবদন বেগমে হুমায়ুন নামৰ গ্ৰন্থ ৰচনা কৰিছিল। এইটো হ'ব শুদ্ধ। আৰু কানাই বৰ্ষী শিলালিপি মিজোৰামত আছে। এইটো অশুদ্ধ। মুদ্ৰা হ'ল এক প্ৰত্নতাত্ত্বিক সমল। এইটো হ'ব কি অশুদ্ধ। তাৰপিছত আছে ৰায়গড় দুৰ্গ মাৰাঠাসকলৰ ঐতিহাসিক স্মৃতি চিহ্ন। এইটো হ'ব শুদ্ধ। তাৰপিছত 4 নম্বৰত আছে পাঠৰ তলৰ তালিকাখন পৰা 3জন বিদেশী পৰিব্ৰাজকৰ নাম আৰু মধ্যযুগত নিৰ্মিত 3টা স্মৃতি চিহ্ন 3জন দেশীয় লেখকৰ নাম। এইটো 3জন বিদেশী পৰিব্ৰাজকৰ নাম হ'ল মৰক্কৰ ইবন বটুতা, উজবেকিস্তানৰ আল বেৰুনি আৰু ইউৰোপৰ মাৰ্ক। তাৰপিছত মধ্যযুগত নিৰ্মিত 3টা স্মৃতি চিহ্ন এটা হ'ল আগ্ৰা তাজমহল, তাৰপিছত ফাতেহপুৰ চিক্ৰী, এটা হ'ব কুতুব ক্ষেত্ৰ। তাৰপিছত 3জন দেশীয় লেখকৰ নাম এটা হ'ল জিয়াউদ্দিন বাৰানী, আবুল ফজল আৰু গুলবদন বেগম। এবাৰ 6 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ প্ৰশ্নটো দিয়া হোৱা নাই মানে এইটো তোমালোকে নিজে নিজে কৰি ল'ব লাগিব। 6 নম্বৰত আছে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ লিখিবা তোমালোকে যে মধ্যযুগত নিৰ্মিত 5টা বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ নাম হ'ল এটা হ'ল আগ্ৰা তাজমহল, আগ্ৰা ফৰ্ট, হুমায়ুনৰ সমাধি, ফাতেহপুৰ চিক্ৰী আৰু লালকিল্লা ইত্যাদি। চ' ভিডিঅ'টো কেনে হ'ল আকৌ এবাৰ কৈছোঁ যদি ভাল লাগে তেনেহ'লে অৱশ্যই লাইক কৰিবা আৰু চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি ৰাখিবা মানে ছাবস্ক্ৰাইব কৰিলেহে মই তোমালোকক ভিডিঅ' আপডেট দিব পাৰিম। ধন্যবাদ।